এতিয়া আমি অনুশীলনীৰ 6.1 ৰ 2 নম্বৰলৈ আগবাঢ়ি যাওঁ। পোনপ্ৰথমতে আমি প্ৰশ্নটো বুজি লওঁ। প্ৰশ্ন হৈছে x y আৰু mn ৰেখাই o বিন্দুত কটাকটি কৰিছে। এটা হল x y ৰেখা, এইটো হল mn ৰেখা, এইটো o বিন্দু, ইয়াত কটাকটি কৰিছে। যদি এংগল POY, তাৰ মানে POY ইয়াৰ মান 90 ডিগ্ৰী আৰু A অনুপাত B ইকুৱেল 2 অনুপাত 3, তাৰ মানে এইটো কোণ আৰু এইটো কোণৰ অনুপাত কিমান আছে? 2 অনুপাত 3। তেন্তে আমি C নিৰ্ণয় কৰিব লাগে, তাৰ মানে এইটো আমি নিৰ্ণয় কৰিব লাগে। এতিয়া আমাক দিয়া আছে angle POY equal 90 degree. এতিয়া যেহেতু আমাৰ অনুপাত হিচাপত দিয়া আছে, গতিকে আমি A আৰু B মান দুটা ধৰি লম। Let A equal twice x আৰু B equal thrice x. এতেকে twice x plus thrice x equal 90 ডিগ্ৰী পাম। কেনেকৈ? যেহেতু আমাৰ এটা এটা xy সৰল ৰেখা, যদি এইখিনিৰ মান 90 ডিগ্ৰী হয়, বাকি এইখিনিৰ মানো 90 ডিগ্ৰী হ'ব। গতিকে এইখিনি যেহেতু A আৰু B কোণে ভাগ কৰিছে, গতিকে A আৰু B কোণ যদি আমি যোগ কৰি দিওঁ, তেতিয়াহ'লে আমি কিমান পাম? 90 ডিগ্ৰী। গতিকে 5x equal to পাম আমি 90, x equal পাম আমি 90 by 5, that means 180. গতিকে আমি x এর মান পাবো কিমান? 18 ডিগ্রি। এতে a এর মান কিমান পাম? a equal to twice x, তার মানে 2 into 18, তার মানে 36 ডিগ্রি। b এর মান পাবো আমি, b এর মান thrice x, 3 into 18, তার মানে পাবো আমি 54 ডিগ্রি। গতিকে a আৰু b এর মান কিমান পালো আমি? এটা পালো 36, আনটো পালো 54। আমি নির্ণয় কৰিব লাগে c, তাৰ মানে এই। এতিয়া সোয়া এঙ্গেল b প্লাস এঙ্গেল c ইকুয়াল টু পাইছো আমি 180 ডিগ্রি। কেনেকৈ? যেহেতু mn এটা সরল রেখা, গতিকে সরল রেখা কি থাকে? আমার 180 ডিগ্রি কোণ থাকে। গতিকে b আৰু c যোগ কৰিলে কিমান পাম আমি? 180 ডিগ্রি। b এর মান কিমান পাইছো আমি? 54 ডিগ্রি প্লাস এঙ্গেল c equal to 180. গতিকে এঙ্গেল c equal পাম আমি 180 minus 54, কিমান পাম? 621, মানে 126 ডিগ্রি। c এর মান পাবো আমি 126 ডিগ্রি। এটি হল আমার 2 নম্বরের সমাধান। আমার 3 নম্বরটো চাও। 3 নম্বরত আছে এঙ্গেল PQR, অর্থাৎ PQR এইটো এঙ্গেল, আর এঙ্গেল PRQ অর্থাৎ এইটো এঙ্গেল সমান বুলি দিয়া আছে। প্রমাণ কৰিব লাগে যে PQR
প্ৰমাণ কৰিব লাগে যে angle PQS equal angle PRT এতিয়া আমি আৰম্ভ কৰিম আমি পাও যেটো ইয়াৰ পৰা এইখিনিলৈকে আমাৰ এটা সৰল কোণ গতিকে angle PQS plus angle PQR equal হ'ব 180 degree একেদৰে angle PRT plus angle PRQ equal হ'ব কিমান 180 degree যেটো ইয়াৰ পৰা এইখিনিও হ'ব এটা কি সৰল কোণৰ মান হ'ল 180 ডিগ্ৰী গতিকে এটো যদি আমি 1 নম্বৰ ধৰো এটো যদি আমি 2 নম্বৰ ধৰো তেন্তে 1 আৰু 2 ৰ পৰা আমি পাও 1 and 2 পৰা পাও যেটো এইখিনি মান 180 ডিগ্ৰী এইখিনি মানো 180 ডিগ্ৰী গতিকে আমি পাও angle PQS plus angle PQR equal angle PRT plus angle PRQ কারণ এইখিনি মান 180 ডিগ্ৰী এইখিনি মান 180 ডিগ্ৰী গতিকে আমি সমান বুলি লিখিব পাৰো এতিয়া কথা হ'ল আমাক কোন প্ৰথমে দিয়া আছে কি PQR আৰু PRQ সমান PQR আৰু PRQ তম সমান যেত আমি এইফালে কি কৰিব পাৰো কাটি দিব পাৰো গতিকে আমাৰ কি থাকিব angle PQS equal angle PRT গতিকে আমাক কি প্ৰমাণ কৰিব দিছিল PQS equal to PRT আমাৰ প্ৰমাণ হয় গতিকে প্ৰমাণিত নিশ্চয় নম্বৰ আছে যদি xy x plus y equal w plus z তেন্তে প্ৰমাণ কৰা যে AOB এডাল ৰেখা মানে x আৰু y plus z plus w কি আছে সমান আছে তেন্তে আমি প্ৰমাণ কৰিব লাগে যে এইটো বিন্দু হল O বিন্দু AOB এডাল ৰেখা সলিউশন প্রথমত আমরা দিয়া আছে দেখিম দিয়া আছে x plus y equal w plus z এতিয়া আমি ইয়াৰ পৰা সহজে লিখিব পাৰিম এইটো আৰু এইটো যেহেতু সমান গতিকে আমি গটেইখিনি মিলি কিনে আমাৰ কিমান হ'ব x plus y plus কৰি দিও আমি w plus z equal to পাম আমি 360 কাৰণ এটা বৃত্তৰ 360 ডিগ্ৰী কোণ থাকে গতিকে ইয়াৰ পৰা আমি কি পাই আছো যেহেতু এইখিনি আৰু এইখিনি সমান গতিকে আমি কি লিখিব পাৰিম 2x plus y equal 360 ডিগ্ৰী এতিয়া আমি x plus y equal লিখিব পাৰিম
360 ডিগ্ৰী বাই 2 দুইৰে যদি আমি হৰণ কৰোঁ কিমান হ'ব 180 যেহেতু x plus y আমি পালো 180 ডিগ্ৰী তাৰ মানে ইয়াৰ পৰা ইয়ালৈ 180 ডিগ্ৰী 180 ডিগ্ৰী কোনক হৰণ কোণ বুলি কোৱা হয় আমি আগতে পাই আহিছো গতিকে হৰণ কোণ মানে এডাল হৰণ ৰেখা সৃষ্টি কৰে গতিকে AO B এডাল ৰেখা এতিয়া আমি 5 নম্বৰলৈ আগবাঢ়ো 5 নম্বৰত আছে POQ এডাল ৰেখা OR ৰশ্মি PQ ৰেখাৰ ওপৰত লম্ব আৰু OP আৰু OR ৰশ্মিৰ মাজত থকা আন এডাল ৰশ্মি হ'ল OS অৰ্থাৎ POQ এডাল ৰেখা ইয়াৰ ওপৰত OR এটো হৈ আছে কি লম্ব এটো 90 ডিগ্ৰী মানে লম্ব হৈ আছে OP আৰু OR ৰশ্মি মাজত থকা আন এডাল ৰশ্মি হ'ল OS OP আৰু OR ৰশ্মিৰ মাজত আন এডাল ৰশ্মি হ'ল OS প্ৰমাণ কৰা যে ROS এই এংগল সমান হাফ এংগল QOS এইখিনি মাইনাস POS এইখিনিৰ পৰা এইখিনি বাদ দি তাৰ আধা হ'ব এইখিনি গতিকে আমি প্ৰমাণ কৰো সলিউশন আৰম্ভ কৰো সলিউশনত POQ এডাল ৰেখা লিখি দিছো আৰু এটো লম্ব বুলি কোৱা হয় লম্ব POQ ৰ ওপৰত এডাল লম্ব প্ৰমাণ কৰিব লাগে যে এইখিনি সো আমি পাও angle POS অর্থাৎ POS এইটো angle কথা কৈছে প্লাস angle ROS সমান QOR ইকুৱেল কিমান পাম আমি 90 ডিগ্ৰী তাৰ মানে গোটেইখিনি মিলি যেহেতু আমাৰ ইয়াৰ পৰা ইয়ালৈ হ'ব 180 ডিগ্ৰী এইখিনি যদি আমাৰ 90 ডিগ্ৰী হয় তেন্তে বাকি এইখিনি কি হ'ব এইখিনিও 90 ডিগ্ৰী হ'ব গতিকে তাৰ মানে আমি এইখিনিৰ লগত এইখিনি আমি সমান বুলি ক'ব পাৰো এতিয়া এইটা QOS angle QOS সমান সমান আমি কি লিখিব পাৰিম এতিয়া angle ROS plus angle QOR ROS এইটো angle plus QOR এইটো angle এই angle কথা কৈছো এইটো angle আৰু এইটো angle মিলি কেনে আমি কি লিখিব পাৰিম এইখিনি তাৰ মানে QOS angle QOS এতিয়া ROS plus QOR
কিউ ও আর ৰ ঠাইত আমি কি লিখিব পাৰো এংগেল আৰ ও এস প্লাস কিউ ও আর ৰ ঠাইত আমি এইখিনি লিখিব তাৰ মানে পি ও এস প্লাস এংগেল আৰ ও এস ইকুৱেল এংগেল কিউ ও এস পালো এতিয়া আমাৰ আৰ ও এস দুটা আৰ ও এস 2 আৰ ও এস এইটো যদি আমি সেইফালে লৈ যাওঁ তেতিয়া পাই আছো আমি এংগেল কিউ ও এস মাইনাস এংগেল পি ও এস এতিয়া ইয়াত আমাৰ 2 আছে 2 টো যদি হেফে লৈ যাও কি হ'ব হেফে যে হৰণ হ'ব গতিকে এংগেল আৰ ও এস এংগেল কিউ ও এস মাইনাস এংগেল পি ও এস বাই গতিকে হাফ এংগেল কিউ ও এস মাইনাস এংগেল পি ও এইখিনি হল 5 নম্বৰৰ সমাধান সো এতিয়া কথা হল আজি যিখিনি শিকালো ইয়াৰ ভিতৰত যদি কোনো ধৰণৰ ডাউট থাকে ৰুজা থাকে কমেন্ট বক্সত জনাই দিলে আমি সেইখিনি সমাধান কৰি পিছত জনাই দিম আৰু যদি ভিডিওবোৰ ভাল লাগে তেতিয়াহলে লাইক কমেন্ট কৰাৰ লগতে ভিডিওটো শেয়াৰ কৰিবা যাতে এইটো ভিডিওৰ পৰা সকলোৱে উপকৃত হ'ব পাৰে যেহেতু আমাৰ বৰ্তমান গোটেই অসমৰ লগতে গোটেই বিশ্বতে বৰ্তমান ক্লাছ বন্ধ হৈ আছে সেই পৰিপ্ৰেক্ষিততে আমি এই ভিডিওবোৰ বনাই আছো যাতে সকলোৱে এই ভিডিওবোৰৰ পৰা উপকৃত হ'ব পাৰে তাৰ কাৰণে সকলোৱে শ্বেয়াৰ কৰিব লগতে এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব